মই ৰূপালীম আপোনালোক সকলোকে মই মোৰ চেনেল ৰূপালীমছ কুচিন এণ্ড ব্লগছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, শুভ আছে। ভিডিঅ'ৰ টাইটেলটো দেখি গম পাইছেই চাগে আজি কিহৰ ৰেচিপি লৈ আহিছোঁ। এটা চিম্পল চকলেট কেকৰ ৰেচিপি। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু শেষত যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। এইটো মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'। এনেধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো। এয়া কেকটোৰ বাবে লৈছোঁ মই ময়দা। মই এই চাহ খোৱা কাপটোৰ জোখাৰে লৈছোঁ 1.5 কাপ। এয়া চেনি, 3টা কণী, বেকিং পাউডাৰ, ৰিফাইন তেল, মেল্টেড বাটাৰো দিব পাৰে, কোকো পাউডাৰ আৰু ডেক'ৰেশ্যনৰ বাবে হোৱাইট চকো চিপ্ছ। মই চিচাৰ বাউল এটা লৈছোঁ, কিন্তু সাধাৰণতে প্লাষ্টিকৰ লোৱা হয়। এতিয়া কণীকেইটা ভাঙি ল'ম। কেকৰ বেটাৰটো বনাবলৈ মই লৈছোঁ এই হেণ্ড বিটাৰডাল। আপোনালোকে ইলেক্ট্ৰিক বিটাৰো ল'ব পাৰে। এতিয়া কণীকেইটা ভালকৈ ফেটি ল'ম। কণীকেইটা ভালদৰে ফেটি হৈ গৈছে। এতিয়া আমি তাত দিম চেনি। চেনি মই এই চাহ খোৱা কাপেৰে 1 কাপ দিছোঁ। চেনিৰ পৰিমাণ আপোনালোকে কম বেছি কৰিব পাৰিব। কণী আৰু চেনিখিনি ভালদৰে ফেটি হৈ গৈছে। আমি এতিয়া তাত দিম ৰিফাইন তেল। ৰিফাইন তেল মই এই চাহ খোৱা কাপেৰে 1 কাপতকৈ অকণমান কম দিছোঁ। মেল্টেড বাটাৰো ব্যৱহাৰ কৰিব পাৰে। এতিয়া আকৌ ধুনীয়াকৈ ফেটি ল'ম। এইখিনি ধুনীয়াকৈ ফেটি হৈ গৈছে। এতিয়া আমি তাত দিম বেকিং পাউডাৰ। বেকিং পাউডাৰ মই এই চাহ চামুচখনেৰে আধা চামুচতকৈ অলপমান বেছি দিম। বেকিং চ'ডাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই দিয়া নাই। কেকৰ বেটাৰটো আধা আধি হৈয়ে গৈছে। এতিয়া এই হেণ্ড বিটাৰডালৰ কাম নাই আৰু, কিয়নো আমি এতিয়া ময়দা দিম আৰু ময়দা দিয়াৰ পিছত বেছিকৈ বিট কৰিব নালাগে। এই 1 কাপ ময়দা দি দিছোঁ। এতিয়া আমি এই ডাঙৰ চামুচখন ব্যৱহাৰ কৰিম আৰু লাহে লাহে লৰাই যাম। আপোনালোকে যোনটো দিশে ফেটিছে সেইটো দিশেই ফেটি থাকিব, তাৰ বিপৰীত দিশে নেফেটিব। বাকী থকা আধা কাপো দি দিম। এয়া চাওক, কেকৰ বেটাৰখিনি প্ৰায় ফেটি হৈয়ে গৈছে। যিহেতু চকলেট কেক বনাম, সেইবাবে কোকো পাউডাৰ দিম। কোকো পাউডাৰ মই এই চাহ চামুচখনেৰে 2 চামুচ দিম। আপোনালোকে কম বেছি কৰিব পাৰিব। এতিয়া আকৌ লাহে লাহে লৰাই দিম। কোকো পাউডাৰখিনি বেটাৰটোৰ লগত ধুনীয়াকৈ মিহল হৈ গৈছে। বেটাৰটোৰ কনচিষ্টেঞ্চিটো চাওক, ৰিবনডালৰ নিচিনাকৈ পৰি গৈছে। এতিয়া হোৱাইট চকো চিপ্ছখিনি দি দিম। আপোনালোকে কাজু, কিচমিচ বা অন্য ধৰণৰ ড্ৰাই ফ্ৰুটছো দিব পাৰে। আজি আমি কেকটো বনাবলৈ এইটো কেক টিন ব্যৱহাৰ কৰিম। কেক টিনটোত অইলিং কৰি ল'ম। আপোনালোকে অইলিং কৰিবলৈ ব্ৰাছ ব্যৱহাৰ কৰিব পাৰে। কেক টিনটোত কেকটো লাগি নধৰিবলৈ মই ব্যৱহাৰ কৰিছোঁ এই হোৱাইট পেপাৰখন। আপোনালোকে বাটাৰ পেপাৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু বৰ্তমান মোৰ ওচৰত বাটাৰ পেপাৰ নাই, সেইবাবে মই এই হোৱাইট পেপাৰখনকে ব্যৱহাৰ কৰিছোঁ। পেপাৰখনতো অলপ অইলিং কৰি ল'ম। এনেকৈ অলপ অইলিং কৰি দিছোঁ যাতে কেকটো লাগি নধৰে। এতিয়া কেকৰ বেটাৰখিনি দি দিম।
এয়া কেক টিনটোত মোৰ কেকৰ বেটাৰখিনি দিয়া হৈ গৈছে। এতিয়া ডেকোৰেশ্যনৰ বাবে ওপৰত দিম হোৱাইট চকো চিপ্ছ। চকো চিপ্ছখিনি কেকৰ তললৈ সোমাই নাযাবলৈ অলপ তাত ময়দা ডাষ্টিং কৰি লওঁ। এতিয়া কেক টিনটো ডেপ ডেপ কৰি দিম যাতে বাবলছ নাথাকে। এতিয়া ওপৰত চকো চিপ্ছখিনি দি দিম। আজি মই কেকটো এই অভেনটোত বেক কৰিম। এতিয়া কেক টিনটো অভেনটোত বহাই দিছোঁ। এতিয়া 35ৰ পৰা 40 মিনিট সময় বেক হ'বলৈ দিম। 40 মিনিট সময় হৈ গৈছে। এয়া চাওক কেকটো কিমান ধুনীয়াকৈ ফুলি উঠিছে আৰু পৰিৱেশন কৰিবলৈ ৰেডি হৈ গৈছে।